গুৱাহাটীত ঘূৰিবৰ কাৰণে ট্ৰেফিকৰ কাৰণে আৰু ট্ৰেফিক জামৰ কাৰণে বহুত মানে প্ৰব্লেম ন সদায় হয় মানে এইটো আপোনাৰ বহুত সুন্দৰকৈ লাচিত বৰফুকনৰ মূৰ্তিভাগ ৰখা হৈছে। এইটো বাৰ হৈছে আপোনাৰ মেঘালয় আৰু এইটো বাৰ হৈছে আছাম। তো এটা বৰ্ডাৰত আমি গৈ আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই অসীমে স্বাগতম মানে মোৰ চেনেলৰ অন্য এটা ব্লগ লৈ। মই আছোঁ বৰ্তমান গুৱাহাটীত, বিশেষ এটা কামত আহিলোঁ গুৱাহাটী। কিন্তু এতিয়া যিহেতুকে থাকিবতো লাগিব ন ক'ৰবাত, আৰু সেইবাবে ৰুমটো লৈ ল'লোঁ, হোটেল ৰুম লৈ ল'লোঁ। তেওঁ ৰুমতে আছোঁ। বাহিৰত যিহেতুকে বৰষুণ দি আছে, যাবই পৰা নাই, দেখিব পাইছে চাগে। তো বৰষুণ দেখিছে। মই য'ত আছোঁ বৰ্তমান আছোঁ মেঘালয়ত, আৰু যদি মই চাবলৈ যাওঁ এইটো পাৰে আছাম মানে গুৱাহাটী। তো ভিডিঅ'টো চাগে তো আধা আধা লাগিব, কাৰণ লাইটৰ যিটো পোহৰ পোহৰটো মানে একেবাৰে বহুত কম, আৰু এইফালে ফেনখনো মানে কমাই থোৱা আছে ন, মানে ঠাণ্ডা বতৰ বৰষুণ দি আছে। সেয়াই আৰু অলপ ওলাম, গা পা ধুই ইয়াৰ পৰা ওলাই যাম। ওলাই ক'ত যাওঁ প্ৰথমে ডিচাইড কৰিম, সি আহিলে প্ৰথমে। আৰু লাহে লাহে মানে কি আমি ৰুমৰ পৰা বিদায় ল'লোঁ। এতিয়া গৈ আছোঁ আমি দীঘলী পুখুৰী। আহিব, আমি দীঘলী পুখুৰী গৈ আছোঁ। তো দীঘলী পুখুৰী কিছু ভাল লগা পৰিৱেশ আপোনালোকক দেখাম। ক'ত গ'ল হয় আহক। তো উবেৰ মাতিছোঁ, উবেৰ এখন আহি আছে। তো উবেৰ আহি গ'ল, উঠি লওঁ প্ৰথমে। অ'টিপিটো দিব লাগিব ন? ঠিক আছে, মই অ'টিপিটো দাদাক দি ল'ব লাগিব। দাদা, এইটো আমি এতিয়াতো বৰ্ডাৰ ৰাস্তাতে আছোঁ ন? এইটো আপোনাৰ মেঘালয় আৰু এইটো আছাম নহয় এইটো? হয় হয়। তো এইটো বাৰ হৈছে আপোনাৰ মেঘালয় আৰু এইটো বাৰ হৈছে আছাম। তো এটা বৰ্ডাৰত আমি গৈ আছোঁ। এতিয়া দীঘলী পুখুৰী এবাৰ কিমান কিলোমিটাৰ হ'ব? আপোনাৰ 15 কিলোমিটাৰ। 15 কিলোমিটাৰ ঠিকে আছে। মানে কি মই উবেৰৰ যেতিয়া কৰিছিলোঁ তাতে 15 কিলোমিটাৰ চব হৈছিলে বাৰু। ট্ৰেফিক জামৰ কাৰণে বহুত মানে প্ৰব্লেম ন সদায় হয় নে? মানে এইটো আপোনাৰ পিছবেলা হোৱাৰ লগে লগে 4টা বজাৰ পৰা 7টা 8টালৈকে সদায় মানে কৈছোঁ এনেকুৱা যাম আমি এতিয়া কিমান কিলোমিটাৰ মান 1 নম্বৰ 2 নম্বৰ গিয়াৰত আহি আছোঁ। 1.5 কিলোমিটাৰ মান মানে ট্ৰেফিক জামতে ফচি আছোঁ। কিমান টাইম লাগিব পাৰে? আৰু 500 মিটাৰ মান আছে। 500 মিটাৰ মান। তো এই এৰিয়াখনতে লাগে নেকি বাৰু, নে আৰু বেলেগ? এইখন নহয়, এইটো কম হয় বাৰু ইয়াতে। হয়, কিন্তু আপোনাৰ বিশেষকৈ হয় জিএছ ৰোড বহুত হয় ন? এতিয়া আপুনি 6 মাইলৰ পৰা ভাঙাগড়লৈকে সেইটো আপোনাৰ সদায় ইয়াতে আৰু আপুনি ক'বই নালাগে। তো কেতিয়াবা লাগি আছে মানে ট্ৰেফিক জামত ফচি আছোঁতো, দেখিছেনে পুৰা ট্ৰেফিক জাম পুৰা। আৰু পিছলৈও বহুত গাড়ী আছে। অলপ কোৰ খাইছে বলক ন অলপ। আমি আহিছিলোঁ দীঘলী পুখুৰী, কিন্তু দীঘলী পুখুৰীত নগৈ পেলাই ফেঞ্চি বজাৰ আহিলোঁ, য'ত নেকি তাত এজন মোৰ লগৰ থাকে, আৰু সেই লগৰজনক লগ কৰিলোঁ। আৰু বৰ্তমান আহি আছোঁ আমি ব্ৰহ্মপুত্ৰৰ পাৰে খোজকাঢ়ি আহিছোঁ লাচিতৰ মূৰ্তিভাগ চাবৰ কাৰণে। আৰু ইফালে এখন দলং বনাই আছে, য'ত নেকি উত্তৰ গুৱাহাটীলৈ এই দলংখন গৈ আছে বোলে। অলপ তাত গৈ দেখিলে মানে বেছি ভাল লাগিব ন। তো আহি আছোঁ। তো এইবিলাক ফেৰী ৰখাই থৈছে। তো ইমান বাম হৈ গৈছে জেগাবিলাক, কিন্তু ফেৰীবিলাক কেনেকৈ যায় বাৰু? ফেৰীবিলাক জেগাবিলাক কিন্তু বহুত বাম হৈ গ'ল, কিন্তু ফেৰীবিলাক কেনেকৈ যায় গম নাপাওঁ। তো ফেৰীবিলাক বান্ধি থোৱা আছে, চাগে পানী বাঢ়িলে ফেৰীবিলাক যায় নেকি। তো বলক লাচিতৰ মূৰ্তিভাগ এবাৰ চাই আহোঁ মানে। তো বহুত দূৰ খোজকাঢ়ি আহিলোঁ লাচিতৰ মূৰ্তিভাগ চাবৰ কাৰণে। তো দেখি বহুত ভাল লাগি গ'ল, মানে মন সাত পৰি গ'ল। তো ব্ৰহ্মপুত্ৰৰ বুকুত সুন্দৰকৈ লাচিত বৰফুকনৰ মূৰ্তিভাগ ৰখা হৈছে। আৰু ইফালে ফেৰী দেখিছোঁ, কি হয় নাজানো, কি ফেৰী হয়। বহুত ভাল লাগিছে, মানে বুজাব নোৱাৰা এটা ফিলিংছ পাইছোঁ সুন্দৰকৈ। আৰু এইফালে এখন জাহাজ গৈ আছে, তো চাগে উত্তৰ গুৱাহাটী গৈ আছে জাহাজখন। জাহাজত উঠি চোৱা এটা হেঁপাহ আছিলে, কিন্তু এতিয়া নোৱাৰিম আজি, সময় নাই। সন্ধিয়ালৈ হয়তো ঘৰ যাব লাগিব মই, ট্ৰেইনৰ টিকেট কাটি থোৱা আছে, সেইবাবে ঘৰ যাব লাগিব। আৰু এইফালে কিবা মেলা চেলা পাতিছে নেকি, মেলা হ'ব চাগে ইয়াত। ব্ৰিজ বনি আছে উত্তৰ গুৱাহাটীলৈ, দলংখনৰ নাম চাগে কি ৰাখিছে মই নাজানো। খুব এটা ভাল লাগিছে। এইফালে অভাৰ ব্ৰিজৰ পৰা মানে ডাইৰেক্ট উত্তৰ গুৱাহাটী যাব। আহিছিলোঁ, বনাই থকা দেখি আহিছিলোঁ, আৰু বহুতেই ভাল লগা গুৱাহাটীখন কিবা এটা বেলেগ হৈ গ'ল মানে। আজি ডেটত যদি আপুনি গুৱাহাটী চাব যায়, আজি 2 বছৰ পিছত আপুনি গুৱাহাটী চাওক, বহুত আপডেট পাব মানে। এনেকুৱা এটা আপডেট গুৱাহাটীত দেখিব পোৱা গৈছে। একেবাৰে মানে অসমখন যেন কিবা এটা ভাল লগা হৈ পৰিছে। তো এইফালে কুঁহিয়াৰ চাওক, তো দম কুঁহিয়াৰ।
খুচুৰাকৈ বিকি পেলাই ৰাখি থৈছে। গুৱাহাটীখনত মানে কি নাপায় সকলোবিলাক পায়, পূৰা এভেইলেবল পায় মানে। যদিও কাপোৰ ল'বলগীয়া নাছিলে, তেওঁ ফেঞ্চি বজাৰত এবাৰ সোমাই চালোঁ। ফেঞ্চি বজাৰখন মানে কি এবাৰ সম্পূৰ্ণ ফেঞ্চি বজাৰ ঘূৰিলোঁ, ঘূৰি মানে দেখিলোঁ তো পূৰা ভিৰ ভাৰ। ইয়াতে বহুত কম দামত কাপোৰ পায়। তাকে যদিও কাপোৰ মানে চাই পেলাই চখ পুৰালোঁ। আৰু এইফালে লোৱা মানুহ বেচা মানুহ সকলোবিলাক ঘূৰি আছে। এতিয়া বহুত কম দাম কাপোৰ মানে মই কেইজনমানক সুধি চাইছিলোঁ, এইবিলাক কাপোৰ দেখিছে বহুত কম দামত বিক্ৰী কৰা যায়। যদি আপোনালোকে কাপোৰ ল'বলগীয়া আছে ফেঞ্চি বজাৰ হওক, কাপোৰ লওক, বিন্দাছ কাপোৰ লৈ যাওক কম দামত মানে। এইফালে দেখিছে নহয় পূৰা চিঞৰি বিক্ৰী কৰি আছে। দিনটো মানে গুৱাহাটীত ঘূৰোঁতে সন্ধিয়া হৈ গ'ল। আৰু মানে যিহেতুকে টিকেট কাটি থোৱা আছিলে ঘৰত যাম বুলি। আৰু এইফালে ট্ৰেইন ষ্টেচনত আহিলোঁ। নেকি আমাৰ S2ত আমাৰ মানে চিট আছে। S2 বিচাৰি আহিলোঁ। আৰু এতিয়া ঘৰত যাম মানে মোৰ লগৰজনটো বহিয়ে আছে, ময়ো আহিছোঁ আৰু বহি লওঁ, নহ'লে চিটটো হয়তো কোনোবাই দখল কৰিবও পাৰে ন। বহি লওঁ, এতিয়া মানে আমাৰ চিট এইটোৱে নেকি?